ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হৈছে আৰু মোৰ লগতে ওচৰৰ পাজৰ যিসকল ব্যক্তিক মই আনিছোঁ তেওঁলোকে যথেষ্টখিনি সকাহ পাইছে আৰু বছৰেকত তেওঁলোকে এনেই 50-60 হাজাৰ টকা ইনকাম কৰিব কাৰণে সুবিধা এটা। বন্ধুসকল, লাগাছুচ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ বিহপুৰীয়াৰ খোলাগুৰিত ইয়াত এখন মুগা ফাৰ্ম আছে। এই মুগা ফাৰ্মত সুদূৰ ধেমাজিৰ পৰা আহি ইয়াতে মুগা উৎপাদনৰ কাৰণে ইয়াত মুগা খেতি কৰিছে। তো মুগা খেতি কেনেদৰে কৰে, বছৰেকত কিমান উৎপাদন হয়, আপোনালোকে এই মুগা খেতিটো কেনেদৰে কৰিব পাৰিব, তো আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণৰূপে জনাই আছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লকচোন বাৰু। এয়া মোৰ ওচৰত আছে খোলাগুৰিত, ইয়াতে মানে মুগা খেতি কৰিছে, গেৰুৱা মুগা পুহিছে। আপোনাক দাদা বুলি কৈছোঁ আৰু দাদা আপোনাৰ ঘৰ ক'ত? আৰু মোৰ ঘৰ ধেমাজিত মোৰ ধেমাজি বুঢ়া ভকত বুলি কয় গাঁওখনৰ নাম। হয়, মই তাৰ পৰা আহিছোঁ আৰু মোৰ লগতে প্ৰায় 5জনমান মানুহ ইয়াতে আছে। তেওঁলোকে 3000 মুগা এটা পুহিছে। ইতিমধ্যে পকা প্ৰায় এতিয়া 15,000মান বান্ধ খাইছে আমাৰ। হয়, আৰু এনেই পকা প্ৰায় 1 লাখমান মুগা পকিব বুলি আমি মনতে ভাবিছোঁ। কি হয় ভগৱন্তই জানে, এনেধৰণৰ হৈছে। গতিকে এতিয়া নহয়, আমি আজি ধৰা মই বাচ্ছা কালৰ পৰা সৰু কালৰ পৰা মুগাত বিশেষ জড়িত আৰু পুহিও আছোঁ। আৰু ইতিমধ্যে এতিয়াও আপোনালোকৰ ইয়াতেই এই খোলাগুৰি ফাৰ্মত আহি আমি মুগা পুহিবৰ বাবে এতিয়া এইখিনি আগবাঢ়িছোঁ আৰু। হয় খুৰা, এতিয়া বহুতো ব্যক্তিয়ে বা মুগা পুহিবৰ কাৰণে মানে আগ্ৰহ থাকিব। তো এই খোলাগুৰি ফাৰ্মত মই কৰ্তৃপক্ষক সুধিব লৈছিলোঁ এই কথাটো, মানে কেনেকৈ ইয়াত মুগা পুহিবৰ কাৰণে কেনেকৈ সংযোগ কৰিব লাগিব, মানে কেনেকৈ মানে ইহঁতৰ লগত যোগাযোগ কৰিব লাগিব? কথাটো তেনেধৰণৰ, এই ফাৰ্মখনৰ এজন ইনচাৰ্জ থাকে বা ইনচাৰ্জজনক আমি পিটিশ্যন দৰ্খাস্ত দিবলগীয়া হয়। তেওঁলোকৰ এখন দৰ্খাস্ত দিয়াৰ পিছত তেওঁলোকে মনোনীত কৰে যে কিমান মুগা পুহিব লাগিব, সেই অনুপাতটো আমি দিওঁ আৰু সেই অনুপাতে আচলতে ফাৰ্মখন পোৱা হৈছে। আৰু তেওঁলোকে আমাৰ ইয়াৰ পৰা পাৰ্চেণ্টেজ ৱাইজত এটা লয় আৰু লৈ আমাক তেনেকৈ সুবিধা দিছে। কিন্তু আমি যেনেধৰণৰ সুবিধা পাব লাগে সেইটো সুবিধা কিন্তু ফাৰ্মৰ পৰা আমি পোৱা নাই। আমি কৰ্তৃপক্ষক জনাইছোঁ ইতিমধ্যে যদি বতৰ বৰষুণো হয়, আমাৰ অকণবিলাক তিতিব পাৰে, অসুবিধা হ'ব। সেইফালে মই ভাবিছোঁ, আমি তেখেতলোকক জনাইছোঁ যে আমাক অলপ সুবিধা কৰি ইয়াতকৈ অলপ সুবিধা কৰি দিলে ভাল হয় আৰু। মই এইখিনিতে অলপ পাৰ্চনেল কথা সুধি ল'লোঁ আৰু এতিয়া আমি মেইন টপিকটোলৈ আহোঁ। আপুনিতো আপোনাৰ পৰিচয়টো দিলেই, তো এতিয়া আপোনাৰ মুগা পোহাৰ অভিজ্ঞতা কিমান বছৰৰ পৰা আছেনো? নমস্কাৰ, মোৰ নাম শ্ৰী যুগল ফুকন, এনে গাঁৱত মোৰ ডিম্বেশ্বৰ বুলি মাতে। মই ধেমাজিৰ পৰা আহিছোঁ। মোৰ মুগা পোহাৰ অভিজ্ঞতাটো মোৰ ককাহঁতো পুহিছিল আৰু এতিয়া মই প্ৰায় সৰু কালৰ পৰাই মুগাটো জড়িত আৰু লগতে মই শিক্ষকতা কৰি আছোঁ বাৰু। এইটো তাৰ উপৰিও এইখিনি কামতে বিশেষ জড়িত হৈ আছোঁ। ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হৈছে আৰু মোৰ লগতে ওচৰৰ পাজৰ যিসকল ব্যক্তিক মই আনিছোঁ তেওঁলোকে যথেষ্টখিনি সকাহ পাইছে আৰু বছৰেকত তেওঁলোকে এনেই 50-60 হাজাৰ টকা ইনকাম কৰিব কাৰণে সুবিধা এটা। মুগা পুহিছে, এতিয়া মানে মুগা পুহোঁতে ধৰক কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়? সমস্যাটো এনেধৰণৰ হয়, বিশেষকৈ আমাৰ ফাৰ্মাৰবিলাকৰ কষ্ট হয় কি, আমাৰ চৰাইয়ে বিশেষ আক্ৰমণ কৰে মুগাবিলাকত। আৰু লগতে ইয়াতে ওচৰতে যদি কিবাকিবি কীটনাশক দ্ৰব্যও দিয়ে তেতিয়াহ'লে মুগাবিলাক বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। গতিকে ওচৰৰ মানুহখিনিক আমি কাটৰে অনুৰোধ কৰোঁ যে আপোনালোকে যাতে আমি য'ত মুগা প্ৰডাকশ্যন কৰিবলৈ আহিছোঁ ইয়াত যাতে আমাক কিবা এটা বেয়া উপচক্ৰে যাতে আমাক আক্ৰমণ নকৰে বা আমাক অকণমান নকৰে, উপদ্ৰৱ নকৰে। যিহেতু মুগা এটা বৰ কোমলজাতীয় বস্তু, মানে আৰু আমি জানো এটা দেৱতাতুল্য বস্তু বুলি আমি জ্ঞান কৰোঁ বা কৰিও আছোঁ এতিয়ালৈকে। গতিকে আমি মুগাক বিশেষকৈ আমি পূজাও কৰোঁ। গতিকে এতিয়া ভগৱন্তই জানে আৰু আমি বিশেষ ভগৱানক ধ্যাওঁ। লগতে মুগা সহজ আৰু গছ ওপৰত বিশেষ নিৰ্ভৰ কৰে। সহজ ভাল হ'ব লাগিব আৰু প্লাছ গছ হ'ব লাগিব। এতিয়া এই মুগাৰ মানে বিভিন্ন প্ৰজাতি আছে বুলি কৈছে, এই প্ৰজাতিবোৰৰ নামটো কি আৰু আপোনালোকে যোনটো পুহিছে? প্ৰজাতি হ'ল কি, মুগা মানে কটীয়া মুগা পোহা যায় কাতি মাহতে। কাতি মাহৰ পাছত জাৰুৱা হয়, জাৰুৱা মুগা পৰা আমি এতিয়া জাৰুৱা মুগা পুহিছোঁতো। জাৰুৱা মুগা পোহাৰ পাছত আমাৰ জেঠুৱা মুগা পুহিব, জেঠুৱা হ'ব। আৰু জেঠুৱাৰ পিছত আকৌ পৰিৱৰ্তন হৈ আহিব এহেৰুৱা মুগা পুহিব। আৰু এহেৰুৱাৰ পিছতে ভদিয়া, এনেদৰে ক্ৰমান্বয়ে মানে গৈ থাকে আৰু। এতিয়া আটাইতকৈ ককনটো বেছি দিয়ে কটীয়া মুগাই,
কিন্তু আমাৰ এই যিটো আমাৰ জাৰুৱা মুগা বুলি কয়, এই জাৰুৱা মুগাত বিশেষকৈ হেৰিটো বেছি হয়। ইয়াত আৰু পুহিবলৈ সহজ নিয়াৰ কাৰণে তেওঁলোকে অলপ প্ৰডাকশ্যনটো বেছি হয়, পইচা পাতি অলপ ইয়াত বেছি পোৱা যায় আৰু। অসমত প্ৰায়বোৰ মানুহে মানে জাৰুৱা মুগাটোকে পোহে প্ৰায়, কিন্তু বিশেষকৈ বেছি গুৰুত্ব দিয়ে জেঠুৱা মুগাটোৰ ওপৰত। প্ৰায় মানুহেই জেঠুৱা মুগাটো পোহে। তাত মানে কথাটো হ'ল কি, প্ৰতি ঘৰৰ মানুহতে পোহা এটা আমি দেখিবলৈ পাইছোঁ বা ময়ো কৰি আহিছোঁ তেনেধৰণে। এয়া মানে এনেই জাৰুৱাটোতে বেছি লাভৱান হয়। জাৰুৱাটো লাভৱান হয়, তাৰমানে যিহেতু ইয়াৰ পৰা সঁচলৈ নিয়া যায়, পঠিয়ালে নিয়ে, সেইকাৰণে প্ৰডাকশ্যনটো বেছি হয়। এয়া গছত দেখিবলৈ পাইছে, ইয়াত যিহেতু ইয়াৰ ওপৰলৈ বগাই গৈছে, ওপৰত বগাই মানে পাত খাই মেলি পাত খাই তললৈ নামি আহে মুগাটো। যেতিয়া মানে সৰুতে আমি ইয়াত লগাওঁ, এই খৰিকাত লগাই দিওঁ মুগাটো, তেতিয়া সেইটোতো পৰ্যায়টো নাই, লগাই ওপৰলৈ যায় আৰু খাই বৈ যেতিয়া পাতটো শেষ হৈ তললৈ নামি আহে, আমি চিলিঙিত ধৰি বেলেগ এঠাইলৈ হস্তান্তৰ কৰোঁ। মানে এই গছজোপাত কিমান দিনৰ কাৰণে থাকে মানে ইয়াত? ইয়াতে এনেই ইয়াৰ টাইমটো হয় এনেধৰণৰ, প্ৰথমতে লগাওঁতে এনেই আমি চাই মুগা বুলি কওঁ, লগাই আৰু তেতিয়া হেৰি হয়। মুগা যদি ইয়াত আমি বেছি লগাই দিওঁ, তেতিয়া হয়তো তিনি ওলাওঁতে যদি ধৰা যায়, মুগাটো কষ্ট পায়, সেই অনুপাতে অলপ পাতলাকৈ খৰিকাটো লগাই দিলে, তেতিয়া আমি খুব বেছি 3 পৰঠি উপযুক্ত হ'লে তেতিয়া মুগাটো দুখ নাপায়, তেতিয়া বেলেগ এজোপা নিবলৈ সুবিধাজনক হয়। তাৰপিছত ইয়াত যিহেতু ইয়াৰ পিছত পকে বুলি কয়, ইয়াৰ পৰা মানে এনেকুৱা হয়, যেনে এতিয়া চাই ওলাব পাছত আমি 2 ওলোৱা বুলি কওঁ, 2 পাছতে 3 ওলাব, 3 পাছতে মাইকী হয়। এতিয়া বৰ্তমান মাইকী ওলাই আছে যি মুগা, মাইকী ওলাই আছে, মুগা পকেগৈ। ইয়াৰে জাৰুৱা মুগা খুব বেছি 90 দিন লাগে, 390 দিনৰ আগত উঠি যাব পাৰে, এনেধৰণৰ হয়। বতৰৰ ওপৰতো নিৰ্ভৰ কৰে। ৱেডাৰ যদি ঠিক থাকে তেতিয়াহ'লে নিশ্চয় এডভান্সি গুচি আহে, এনেধৰণৰ। পকাৰ পিছত মানে কেনেকুৱা ধৰণৰ কাৰ্য কৰিব লাগে, মানে পকাৰ পিছৰ ভাগটো? যেতিয়া পকিব, পকাৰ পাছত আমি এটা কাম কৰোঁ, যেতিয়াকৈ ভঙা যায়, ভাঙি ইয়াক মানে হেৰি কৰা যায়, ভাঙি ৰ'দত শুকুৱাই বা এনেকৈ দি শুকান কৰি অলপ মানে যাতে বস্তুটো অলপ ভাল হয়। এতিয়া জুইত দিলে, জুই যদি ভাপত দিয়া যায় বা জুই তেনেকৈ মুগাটো অলপ ভাল হয়, সূতাটো ভাল দিয়ে। সেইকাৰণে আমি জুই তেনেকৈ দি মাৰি আৰু তেনেকৈ কটা হয়। কাটিয়ে সূতাটো আমি ঘৰতো তাঁত বোৱা যায়, তাঁত বোৱা বহুতো মানুহ আছে আমাৰ মানুহৰ, কাপোৰ বিক্ৰী কৰি তাৰ পৰা যথেষ্টখিনি লাভৱান হৈছে ইত্যাদি আৰু। এই বছৰেকত এনেই এইটো খেতি কৰি কিমান লাভৱান হয় বুলি কৈছে? প্ৰতি বা মুগাতেই যদি ভাল হয়, এনেই জেনেৰেলি 70-80 হাজাৰ টকা ইনকাম হয়। দুখীয়া পৰিয়াললৈ চলিব পৰা সুবিধা এটা বৰ ডাঙৰ ভাল খেতি এইটো এটা। গতিকে দুখীয়া পৰিয়ালসকল ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব মানে। তাকে ভাবিছোঁ ভগৱন্তক আকৌ উঠি অহা প্ৰজন্মই যাতে ইয়াক অনুকৰণ কৰে, যাতে ইয়াক ম্লান পৰিবলৈ নিদি প্ৰজন্মই যাতে চাই লৈ তেওঁলোকেও অকণমান যাতে আগবাঢ়ি আহে, তালৈ মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। মুগা খেতিৰ ওপৰত যুৱ প্ৰজন্মক মানে আগবাঢ়ি যাবৰ কাৰণে মানে আমিতো বেছি দিন নাথাকিম, ধৰা উঠি অহা যিটো প্ৰজন্ম হিচাপে আমাক অনুকৰণ কৰক, চাওক ভাল ধৰণে ইয়াৰ পৰা কি প্ৰডাকশ্যন হয়, কেনেধৰণৰ হেৰি হয়, ডেভেলপ কৰিব পাৰি, এইখিনি কথা অন্ততঃ উপলব্ধি কৰিব লাগে বুলি ভাবোঁ আৰু। মই অসমৰ যুৱক যুৱতীসকলক এইটোকে ক'ব বিচাৰোঁ যে বাহিৰ নোযোৱাকৈ, অসমৰ বাহিৰ নোযোৱাকৈ অসমত বহুত ধৰণৰ কাম আছে। ধৰক ইয়াত তাৰে ভিতৰত এইটো মুগা পোহা। মুগা পোহাত আপুনি ক'লে যে বছৰেকত 70-80 হাজাৰ টকাৰ মানে লাভৱান হয়। তো এই খেতিটো কৰিও আপোনালোকে আত্মনিৰ্ভৰশীল হ'ব পাৰে। হয়। আপোনাক ধন্যবাদ যে মোক এইকণ সময় দিয়াৰ কাৰণে। ধন্যবাদ।